নমস্কাৰ জনাইছোঁ সকলোকে আৰু মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ হাৰিয়ানাত আৰু জিলা চুনিপত সতলোক আশ্ৰম ধনানা ধামত। ইয়াৰ পৰা মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ আৰু ইয়াত 4দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিলে বিশাল মহাসমাগমৰ। ইয়াত 17 তাৰিখৰ পৰা 20 তাৰিখলৈকে এই বিশাল মহাসমাগমৰ আয়োজন চলি আছিলে। আজি শেষৰটো দিন আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ বুধ দিৱস আৰু কবিৰ পৰমাত্মাৰ নিৰ্বাণ দিৱস আছিল। গতিকে এই সম্পৰ্কে মই আপোনালোকক জনাম বাৰু ভিডিঅ'ত। গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু ইয়াৰে গোটেই দৃশ্যসমূহ আপোনালোকক দেখুৱাই যাম। গতিকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু বুধ দিৱস কিয় পালন কৰা হয়, কবিৰ চাহেবৰ নিৰ্বাণ দিৱস কেতিয়াৰ পৰা পালন কৰা হয়, কিয় পালন কৰা হয়, এই সম্পৰ্কে মই আপোনালোকক সকলোখিনি জনাম। এয়া হৈছে মূল গেট আৰু মূল গেটত সন্ত ৰামপাল গুৰু মহাৰাজৰ ফটোৰ সৈতে ধুনীয়াকৈ লিখিছে হৰি আয়ে হৰি আনেনো সতলোক আশ্ৰম। এইফালে যাওক, মই ভিতৰলৈ যাওঁ। এইফালে গৈছোঁ, এইফালে যাওক, আপোনালোকে সিফালে যাওক, মই এইফালে ছোৱালী মানুহে যাওঁ। वो मेरी नजर पड़ी उसके ऊपर। सत्साहेब এয়া ইমান সুন্দৰকৈ তেওঁলোক ৰখি আছে, সৎসাহেব দিছে। আৰু এয়া হৈছে জোতা ঘৰ, জোতা চেণ্ডেলবোৰ ইমান ধুনীয়াকৈ ৰখাইছে। কুপন দিছে, ইয়াত নাম্বাৰ আছে, কোনো কাৰণত জোতা চেণ্ডেল যাতে নেহেৰায় তাৰ কাৰণে ইমান ধুনীয়া ব্যৱস্থা কৰিছে। এয়া দেখিছে। আৰু তেওঁলোকে নমস্কাৰ দিয়াৰ সলনি ভকতসকলক এজনে আনজনক সৎসাহেব দিয়ে আৰু সৎসাহেব বুলি সম্বোধন ধৰে তেওঁলোকে নমস্কাৰৰ সলনি। সৎসাহেবৰ অৰ্থ হৈছে, সৎ মানে হৈছে সৎ আৰু চাহেব মানে হৈছে পৰমাত্মা, পূৰ্ণ পৰমাত্মাক বুজাই ভগৱানৰ নাম লয়। গতিকে তেওঁলোকে সৎসাহেব বুলি সম্বোধন কৰে। আৰু এয়া সৎসাহেব। এয়া ধুনীয়াকৈ ফটোবিলাক ৰাখিছে, ডাঙৰ ডাঙৰকৈ দেখিছে। এইফালে পূৰ্ণ এয়া সন্ত ৰামপাল গুৰু মহাৰাজ। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ বুধ দিৱস আৰু কবিৰ পৰমেশ্বৰৰ নিৰ্বাণ দিৱস উপলক্ষে এই 4দিনীয়া কাৰ্যসূচীত আয়োজন কৰা হৈছে। গৰীব দাসদেৱৰ অমৰবাণীৰ অখণ্ড পাঠ, লগতে বিশাল ভাণ্ডাৰা, নিচামুক্তি কেন্দ্ৰ, বিনামূলীয়া নাম দীক্ষা কেন্দ্ৰ আৰু ৰক্তদান শিবিৰ, লগতে যৌতুকমুক্ত বিবাহৰ সম্পন্ন কৰা হৈছে। সতলোক আশ্ৰম ধনানা ধাম ধুনীয়াকৈ লিখা আছে। আৰু এয়া আমাৰ সন্ত ৰামপাল গুৰু মহাৰাজ। আৰু এইজন হৈছে মোৰ দেউতা, আৰু দেউতাৰ লগত উঠা দুকপি ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এইখিনিতে চাওক আপোনালোকে, ইমান সুন্দৰকৈ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজ আৰু কবিৰ চাহেবৰ ফটো ডাঙৰকৈ ইমান ধুনীয়াকৈ সজাইছে। একদম খুব ধুনীয়া লাগিছে। এয়া চাওকচোন ওপৰলৈ, এয়া কবিৰ পৰমেশ্বৰ আৰু আনফালে আছে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ এখন ডাঙৰ ছবি। ইফালে ব'লক আগলৈ গৈ থাকোঁ আৰু তেখেতৰ শিষ্যসকলক দেখিবলৈ পাব। আৰু বহুতো শিষ্য ইতিমধ্যে আহি ইয়াত উপস্থিত হৈছেহি। বিভিন্ন প্ৰান্তৰ পৰা আহিছে, বিভিন্ন জিলাৰ পৰা, আমাৰ অসমৰো বিভিন্ন জিলাৰ পৰা আহিছে। আৰু এয়া তেখেতৰ শিষ্যসকলে এবাৰ হ'লেও জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজক প্ৰণাম কৰি যায়। যদিও দণ্ডৱত প্ৰণাম কৰা হয়, তথাপিও এনেকৈ প্ৰণাম কৰি গৈছে। আৰু ময়ো এবাৰ প্ৰণাম কৰিলোঁ। এতিয়া ব'লক আগলৈ গৈ থাকোঁ। আগলৈ গৈ আমি দেখিবলৈ পাম আধ্যাত্মিক প্ৰদৰ্শনীস্থল আছে, তাত সোমাম। তাত কেনেকুৱা ধৰণৰ আধ্যাত্মিক ক্ষেত্ৰখনত কেনেকুৱা ধৰণৰ পুস্তকসমূহ আছে, পুথিসমূহ আছে দেখিবলৈ পাম। লগতে কবিৰ পৰমেশ্বৰে যিখিনি লীলা কৰিছিলে সেই সম্পৰ্কে থুলমূলকৈ দৃশ্য সহকাৰে তেওঁলোকে খুব সুন্দৰকৈ বুজাবলৈ চেষ্টা কৰিছে। গতিকে সেইখিনি আপোনালোকক দেখুৱাম। ব'লক আগলৈ গৈ থাকোঁ। আৰু এইটো ইমান সুন্দৰকৈ ধনানা ধামটো লিখিছে, এনেকৈ খুব ধুনীয়া লাগিছে। গতিকে এবাৰ আপোনালোকক দেখুৱালোঁ। তাৰপিছত ব'লক আকৌ আগলৈ গৈ থাকোঁ। আৰু সিফালে ডাঙৰকৈ দেখিবলৈ পাব ভাণ্ডাৰা স্থল, ভাণ্ডাৰা ঘৰ।
য'ত এবাৰতে হাজাৰ হাজাৰ ভকতৰ শুশ্ৰূষা কৰিব পাৰে ইমান ডাঙৰ ভাণ্ডাৰা ঘৰ যদি সুবিধা পাওঁ আপোনালোকক ভাণ্ডাৰা ঘৰ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া পোনপ্ৰথমতে আমি আধ্যাত্মিক প্ৰদৰ্শনী স্থল চাই ল'ম গতিকে পলম নকৰোঁ ব'লক আগবাঢ়ি গৈ থাকোঁ সেয়া আহি পালোহি আধ্যাত্মিক প্ৰদৰ্শনী স্থল এয়া আপোনালোকে দেখিবলৈ পাইছে ডাঙৰকৈ চাইনবোৰ্ড মাৰাই আছে আধ্যাত্মিক প্ৰদৰ্শনী স্থল আৰু প্ৰৱেশ দুৱাৰ এইফালে গতিকে এইফালে সোমাই যাওঁ ইয়াতো সেৱাদাৰসকল আছে তেওঁলোকে সুন্দৰকৈ সৎ চাহেব সম্বোধন কৰিছে আৰু সকলোৱে ইয়াত সৎ চাহেব সম্বোধন কৰে গতিকে ধুনীয়াকৈ মই সৎ চাহেব সম্বোধন কৰি ভিতৰলৈ সোমাই আহিছোঁ ভিতৰত বহুত ভিৰ এয়া দেখিছেনে এইফালে সুন্দৰকৈ দৃশ্য সহকাৰে দেখুৱাই দিছে যে কবিৰ পৰমেশ্বৰে চাৰিওটা যুগতে লীলা কৰিবলৈ কি নামেৰে আহিছিলে এয়া চাওক সৎ সুকৃত নামেৰে আহিছিলে এবাৰ মুনীন্দ্ৰ নামেৰে আহিছিলে কৰোণাময় নামেৰে আহিছিলে আৰু এতিয়া কলি যুগত কবিৰ নামেৰে আহিছে গতিকে ধুনীয়াকৈ চাৰিটা যুগত কোনটো যুগত কি নামেৰে আহিছিলে সেইটো তলত ধুনীয়াকৈ লিখা আছে মই আপোনালোকক কৈ দিম সত্য যুগত আহিছিল সৎ সুকৃত নামেৰে ত্ৰেতা যুগত আহিছিল মুনীন্দ্ৰ নামেৰে দ্বাপৰ যুগত আহিছিল কৰোণাময় নামেৰে আৰু কলি যুগত আহিছে এতিয়া কবিৰ নামেৰে এনেকৈ কবিৰ পৰমাত্মা চাৰিও যুগত পৃথিৱীত প্ৰকট হৈ লীলা কৰি পুণ্যাত্মাসকলক সৎজ্ঞান প্ৰদান কৰে এইখিনিতে মই আপোনালোকক ক'ব বিচাৰোঁ যে সন্ত ৰামপাল গুৰু মহাৰাজ আৰু কবিৰ পৰমেশ্বৰৰ বিষয়ে আপোনালোকে যদি বিশদভাৱে জানিব বিচাৰিছে তেতিয়াহ'লে গুগলত চাৰ্চ কৰিব পাৰে আৰু গুগলত চাৰ্চ কৰিলেও আপোনালোকে গোটেইখিনি ধুনীয়াকৈ ডিটেইলছত বুজিব পাৰিব সন্ত ৰামপাল গুৰু মহাৰাজ কোন হয় আৰু কবিৰ পৰমেশ্বৰ কিয় পৰমেশ্বৰ বুলি কোৱা হয় আৰু সকলোবোৰ প্ৰমাণ সহকাৰে আপোনালোকে জানিব পাৰিব আৰু ভিডিঅ'টো মই আজিলৈ ইমানতে সামৰিছোঁ বেছি দীঘলীয়া নকৰোঁ এটা নতুন খণ্ডলৈ ইয়াৰ দ্বিতীয়টো খণ্ডলৈ মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম আৰু যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে মোৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যন পাই থাকিব আৰু যিসমূহ দেখুৱাবলৈ আধৰুৱা হৈ আছিলে সেইখিনি মই সমাগমৰ বাকীখিনি দৃশ্য আপোনালোকক আনটো খণ্ডত দেখুৱাম আৰু এনেকৈ বিশাল মহাসমাগমৰ আয়োজন ভাৰতবৰ্ষৰ মুঠ 10খন আশ্ৰমত আয়োজন কৰা হৈছে আৰু য'ত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা শিষ্যসকল আহিছে সকলোকে খুব ধুনীয়াকৈ বিনামূলীয়াকৈ সকলো সা সুবিধা দিয়া হৈছে